নমস্কাৰ বন্ধুসকল, আজি আমি দবা খেলৰ কেইটামান পাজল সলভ কৰিব চেষ্টা কৰিম আৰু এই পাজল কেইটাৰ বিষয়টো হৈছে পিন। দবা খেলৰ এটা বিষয় আছে, সেইটো হৈছে পিন বুলি কোৱা হয় ইংৰাজীত। আৰু পিন মানে হৈছে উঠিব নোৱাৰা হৈ যোৱা। গতিকে ইয়াত আমি সেই বিষয়টো পিন এটা বিপক্ষৰ অপোনেণ্টৰ এটা পিন হৈ থাকিলে কেনেকে আমি সুবিধা ল'ব লাগে সেই বিষয়টোৰ কেইটামান পাজল সলভ কৰিম। আচ্ছা, ইয়াতে তোমালোকে চোৱা, আমি পিন কিহেৰে কৰো সাধাৰণতে? পিন কৰো আমি হয় ৰুকেৰে কৰো বা বিচপে কৰো বা কুইনেৰে কৰো সাধাৰণতে। এতিয়া আমাৰ এইকেইটা বস্তুৰ ভিতৰত কোনকেইটা বস্তু মানে ৰুক কেইখনেতো তাৰ বেলেগ বস্তু পিন কৰি থোৱা নাই, ৰুক কেইখন একেবাৰে তলত সোমাই আছে আৰু এই যিটো বিচপ ওলাই আছে যদিও সি তেনেকুৱা কোনো বস্তুকে উঠিব নোৱাৰা কৰি থকা নাই অপোনেণ্টৰ। আৰু আমাৰ এই বস্তুটো যিটো কুইন হয়, কুইনটো ৰজাৰ ওচৰতে আছে আৰু এটা বস্তু সি কুইনটোৱে পিন কৰি ৰাখিছে। চোৱাচোন, এই যিটো পন তোমাৰ H2 পন, H2 পনটো আগলৈ আহিব পাৰিব, হয় নহয়? তাৰমানে H3 দিব পাৰিব, কিন্তু H2 পনে এইফালে বেকাকে খাব পাৰিব জানো? এনেতো আমি জানো যে মানে খাবলৈ হলে বেকাকে খায়, হয় নহয়? তাৰমানে সি F3 খাব পাৰিব জানো কিবা এটা যদি আমি বস্তু দিওঁ? নোৱাৰে, হয় নহয়? কাৰণ এইটো পিন হৈ আছে আৰু ই যদি খাব যায় তেতিয়া আমি কুইনেৰে তাৰ ৰজাটো খাই দিম আৰু ৰজাটো খোৱা মানে সি হাৰি গ'ল আৰু, হয় নহয়? গতিকে আমি কি কৰিলো, আমি এতিয়া এই যিটো তাৰ যিটো বেমাৰ, তাৰ বেমাৰ মানে হৈছে তাৰ পিন হৈ আছে, এই পনটো বেমাৰ লাগি আছে, তাৰমানে পিন হৈ আছে। সি ইয়াত আহিব নোৱাৰে, এইফালেহে যাব পাৰিব। গতিকে সেই বেমাৰটোৰ আমি ফাইদা ল'ম, আমি সুবিধা ল'ম আৰু আমি কি দিম? এইটো দিব পাৰো, হয় নে নহয়? নাইট, যদি আমি নাইটেৰে চেক দিওঁ তেতিয়া সি খাব পাৰিব জানো? নোৱাৰে, খালে সি মৰিব। গতিকে ইয়াত যিটো কি লাভ হ'ল, এইটো চেকমেটেই হৈ গ'ল। তাৰমানে চেকমেট কেনেকে হ'ল? তোমাৰ বিচপে এইটো ঘৰ ধৰি আছে, ৰজা যাব নোৱাৰে আৰু আমাৰ নাইটটোক খাব নোৱাৰে, সি পিন হৈ আছে। গতিকে কি কৰিব? গতিকে তাৰ জেগা নাই আৰু, মৰি গ'ল। আচ্ছা, বাই চান্স যদি আমাৰ বিচপটো বেলেগত থাকিলেহেঁতেন, সে তোমাৰ D6ত থাকিলেহেঁতেন, তেতিয়া সি এইফালে গুচি যাব পাৰে, হয় নহয়? কিন্তু তেতিয়া আমি তাৰ ডাঙৰ যিটো পিচ, আমি তেতিয়া ৰুকটো খাই দিম। ডাঙৰ মানে আমাৰ নাইটতকৈ ডাঙৰ, হয় নহয়? নাইটটো 3 টকা আৰু ৰুকটো 5 টকা। এই 5 টকীয়া বস্তুটো খাই দিম আৰু তাৰ কুইনে বা তাৰ ৰজাই আমাৰ নাইটটো খাই দিব। আমাৰ 3 টকা যাওক, তাৰ 5 টকা পাই যাম। গতিকে এইটো হৈছে পিনৰ কনচেপ্ট ব্যৱহাৰ কৰি কেনেকে এটা চেছ পজিশ্যন তুমি সলভ কৰিব পাৰা আৰু কেনেকে তোমাৰ লাভ হ'ব পাৰে, সঁচা খেলত কেনেকে লাভ হ'ব পাৰে, এই পাজলটোত আমি শিকিব পাৰিছো, হয়নে? আচ্ছা, এতিয়া চোৱা, এতিয়া তুমি ভালকে লক্ষ্য কৰা। মই কৈছো যে তোমালোকৰ বৰ্ডখনত, গোটেই বৰ্ডখন চাবা, একদম লাষ্টৰ পৰা সব বস্তু চোৱা, এটা এটাকে সব বস্তু চোৱা। টাইম লোৱা, কোনো কথা নাই, কিন্তু সব বস্তু চোৱা। চাই ইয়াত তুমি চোৱাচোন যে ইয়াত কিবা পিন হৈ আছে নেকি? পিন কৰিবলৈ হলে কি কি বস্তুৱে কৰিব মই কৈয়ে থৈছো। হয় ৰুকে কৰিব, নহলে বা কুইনে কৰিব। নাইটটোৱে সাধাৰণতে পিন নকৰে। এতিয়া আমি দেখা পাম, তেতিয়া এটা এটাকে যদি তুমি চোৱা, তেতিয়া দেখা পাবা যে এই পনটো যিটো তোমাৰ G7 পনটো চিধাকে আহিব পাৰে, G6ত আহিব পাৰে বা ইভেন G5ও আহিব পাৰে, হয় নহয়? কিন্তু সেইটোৱে এই ঘৰটোত খাব পাৰিব জানো কিবা যদি ইয়াত আহে? বুজি পাইছানে? F6ত যদি যায় কিবা এটা বস্তু, তেতিয়া এই পনটোৱে G7 পনটোৱে খাব পাৰিব জানো? নোৱাৰে। কাৰণ সি যদি খাই, তেতিয়া তাৰ ৰজাটো খোল খাই যাব আৰু
দৰ্জাটো খোল খাই গ'লে আমি খাই দিম গতিকে এই পোনটো তাৰ পিন হৈ আছে পিন হৈ থকা বস্তুটো আমি এটেক কৰিব লাগে হয় এটেক কৰিব লাগে নহলে যিটো বস্তু পিন হৈ আছে সেই বস্তুটো য'ত য'ত যাব নোৱাৰে ইয়াত যাব নোৱাৰে হয়নে বা এফালে যদি থকা হেতেন এফালে যাব নোৱাৰিলেহেঁতেন হয় না সেই কেইটা ঘৰত আমি ইউজ কৰিব লাগে সেই কেইটা ঘৰ আমি ইউজ কৰিব লাগে তাৰ মানে সেইকেইটা ঘৰত আমাৰ মুভ দি কিবা যদি আমি কৰিব পাৰো সেই কামটো কৰিব লাগে আচ্ছা গতিকে আমি এই ঘৰটোত এতিয়া কিবা এটা দিব পাৰো আমি ইচ্ছা কৰিলে আমি ৰুখখনো দিব পাৰো বা নহলে নাইটটো দিব পাৰো ৰুখখন দিলে কিবা লাভ হ'ব জানো ৰুখখন দিলে সি নাখায় কিন্তু তাৰপিছত আমি কি কৰিম তাৰপিছত এইটো খাব পাৰো হয় না এইটো খাব পাৰিম তাৰপিছত কিন্তু তাৰ বাহিৰে তাৰপিছত কিন্তু বিশেষ একো লাভ নহ'ব আমি এইটো কোন খালো হয় বা ইন দা মিন টাইম সি কিবা এটা এইটো যদি ঠেলি দিয়ে যদি সি আমি ৰুখখন ইয়াত দিলো সি যিহেতু নাখায় ৰুখ দিলো আৰু তাৰপিছত সি যদি এইটো দুঘৰ ঠেলি দিয়ে বুজি পাইছানে তেতিয়া আকৌ তোমাৰ যদি তুমি n% কৰিব পাৰিবা তেতিয়া তোমাৰ আকৌ বিশেষ লাভ নহ'ব ন তাতকৈ এটা বেছি লাভ হোৱা উপায় আছে সেইটো হৈছে কি ইয়াত দুটা বস্তু দিব পাৰা তুমি ৰুকো দিব পাৰা আৰু নাইটো দিব পাৰা নাইটটো দিয়া নাইটটো দিলে কি লাভ হয় মই তোমাক দেখাই আছো চোৱা নাইটটো দিলা এতিয়া তুমি গম পাইছানে এতিয়া তোমাৰ পজিশনটো কেনেকুৱা লাভ হৈছে তোমাক মই কৈছো যে সদায় তুমি তোমাৰ পজিশনটো ভালদৰে লক্ষ্য কৰা এই পজিশনটোত তুমি যদি ভালদৰে লক্ষ্য কৰা কি দেখা পাবা তুমি দেখোন তাৰ ৰজাটো ডিঙি চেপি মাৰিব পাৰা পাৰনে নোৱাৰা ক'ৰ পৰা ডিঙি চেপিবা কোৱাচোন ডিঙি চেপি মাৰিবৰ কাৰণে আমাৰ কুইনটো আছে নহয় ইয়াৰ পৰা হয়নে নহয় আৰু মই কৈছো যে ডিঙি চেপি মাৰিবৰ কাৰণে সদায় এটা সাপোৰ্ট লাগিব আমাৰ সাপোৰ্ট আছে নাইটটো গতিকে আমি ইয়াৰ পৰা গৈ ডিঙি চেপি মাৰি দিওঁ আমাকতো খাব নোৱাৰে নাইটটো আছে সাপোৰ্ট আছে হয়নে গতিকে এইটো মেইন বুজি পালা আজিলৈ ইমানেই আকৌ এটা বেলেগ ভিডিঅ' বনাম দেই থেংক ইউ